বহাগৰ প্ৰথমটো দিনত গুৱাহাটীৰ পল্টন বজাৰস্থিত শ্ৰী চৈতন্য মহাপ্ৰভু গৌৰীয় মঠ দৰ্শন কৰি খুবেই ভাল লাগে। এই মঠত বিগ্ৰহ হিচাপে আছে ভগৱান শ্ৰীকৃষ্ণ, বলদেৱ আৰু তেখেতৰ ভগ্নী আই সুভদ্ৰা। গৌৰীয় বৈষ্ণৱসকলৰ লগতে প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে, বৈষ্ণৱ ভক্তসকলে এই মঠত ভগৱান শ্ৰীকৃষ্ণ, বলদেৱ আৰু সুভদ্ৰা আইৰ গুণানুকীৰ্তন কৰে, সংকীৰ্তন কৰে আৰু ভোগ নিবেদন কৰে। এগৰাকী ভক্ত হিচাপে আপুনিও এই মঠলৈ আহিব পাৰে। এই মঠটি আছে গুৱাহাটীৰ পল্টন বজাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ সংস্থানৰ সন্মুখতে। जय भगवान श्री कृष्ण की जय, जय श्रीमती राधा रानी की जय, जय श्री बलराम की जय, जय श्री आई सुभद्रा माँ की जय, श्री गौर निताई गौरांग की जय।